নতুন দিল্লীত অনুষ্ঠিত হৈছে সেলিব্ৰিটি নৰ্থ ইষ্ট ফেষ্টিভেল আৰু এই ফেষ্টিভেল উপলক্ষে অসমীয়া কৃষ্টি সংস্কৃতিৰ লগতে উত্তৰ পূৰ্বৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিও প্ৰদৰ্শিত হৈছে তাৰ মাজত উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় সাজপাৰেৰে ৰেম্পত খোজ পৰিচিত মডেলৰ এই অনুষ্ঠানতে উপস্থিত আছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ জুবিন গাৰ্গে নতুন দিল্লীৰ সেলিব্ৰিটি নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰি অসমৰ কৃষ্টি সংস্কৃতিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠাৰ প্ৰয়াসৰ কথা ক'লে আমাৰ সংস্কৃতি আমাৰ কালচাৰ আমাৰ বস্তু সেইবিলাক আমি আগুৱাই নিব লাগিব আৰু বিক্ৰমহঁতো আগৰ পৰা লাগি আছে তাত আমি একেলগে অলমষ্ট সো আমি আছো একেলগে আমি কাম কৰিম এই অনুষ্ঠানৰ মাজতে জুবিন গাৰ্গে ক'লে বলিউডৰ নতুন ছবিত কণ্ঠ নিগৰাইছে জুবিন গাৰ্গে তিগমাংশু ধুলিয়াৰ নৱতম ছবি মিলান টকিজত জুবিন গাৰ্গ বুলেট প্ৰেজাৰ দৰে জনপ্ৰিয় ছবিৰ পৰিচালক ধুলিয়াই নৱতম ছবিত কণ্ঠদান কৰোৱালে জুবিন গাৰ্গক তিগমাংশু ধুলিয়াৰ নতুন চিনেমা এখন মিলান টকিজ আৰু ধুনীয়া গান এটা কৰিছে আৰু ৰাণা মোৰ ফ্ৰেণ্ড সি মিউজিক কৰিছে সি প্ৰীতমৰ লগত বহুত বছৰ আছিলে অসম তথা উত্তৰ পূৰ্বৰ কৃষ্টি সংস্কৃতিৰ উপৰিও মনোমোহা লোকেশ্যনক লৈ কথা কৈছে জুবিন গাৰ্গে মিছন চাইনা চাই য়শৰাজ ফিল্মছৰ যোগাযোগ গৰিমা শইকীয়া গাৰ্গৰ সৈতে মিছন চাইনাৰ লোকেশ্যনত শ্বুটিং কৰাৰ ইচ্ছা আছিল য়শৰাজ ফিল্মছৰ কিন্তু নহল কিয় মিছন চাইনাৰ ফুটেজ চাই পেলাই য়শৰাজ ফিল্মছৰ পৰা মোৰ গৰিমাক ফোন কৰিছে যে এইবোৰ কোন জেগা নেক্সট ফিল্মখন তেওঁলোকে শ্বুট কৰিব বিচাৰিছিলে তাত খালি একমডেশ্যনটো আমি যেনেকৈ আছোঁ অমিতাভ বচ্চনৰ চিনেমাখন আছিলে সেইখন চিনেমাটো অমিতাভ বচ্চনো তাত তেনেকৈ ৰাখিব নোৱাৰে চ' তেনেকৈ সেই ফ'কাছটো দিলে তেনেকৈ হ'ব কিন্তু আমাৰ উল্লেখযোগ্য যে নতুন দিল্লীত আয়োজিত সেলিব্ৰিটি নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল উদ্যোক্তা বিক্ৰম বৰুৱাৰ সৈতে পৰৱৰ্তী সময়ত একেলগে কাম কৰি যোৱাৰ কথাও কৈছে জুবিন গাৰ্গে সংগীতত আছে মই ফেশ্বনত আছো আমি দুই ভাই আমি এতিয়া ইণ্টাৰনেশ্যনেল কৰিম বম্বেত নিম ছিংগাপুৰত নিম অনেক জেগাত নিম আৰু আমি সব একেলগে আগবাঢ়িম ব্যুৰো ৰিপৰ্ট DY3